নমস্কাৰ, মোৰ এই ইউটিউব চেনেল টুকু টিউটৰিয়েলছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আহোম সম্প্ৰদায়ৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ মেডাম মেফিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। মেডাম মেফি হৈছে টাই আহোম সম্প্ৰদায়ৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ, যি পূৰ্বপুৰুষক শ্ৰদ্ধা আৰু স্মৰণ কৰাৰ বাবে পালন কৰা হয়, য'ত মে মানে তৰ্পণ, ডাম মানে পূৰ্বপুৰুষ আৰু ফি মানে দেও বা দেৱতা। আৰু এই উৎসৱে প্ৰজন্মৰ মাজত সম্পৰ্ক স্থাপন কৰে, যাৰ বাবে ইয়াক প্ৰতি বছৰে 31 জানুৱাৰীত ৰাজ্যিক বন্ধ হিচাপে পালন কৰা হয়। এই উৎসৱত ডাম খুঁটা স্থাপন কৰি বাঁহ পাতেৰে সজা ঘৰত মাহ প্ৰসাদ আৰু ঘৰত বনোৱা সুৰা পতাই দিয়া হয়, যাৰ দ্বাৰা পূৰ্বপুৰুষৰ আত্মাৰ শান্তি আৰু পৰিয়ালৰ মংগল কামনা কৰা হয়। প্ৰচলিত বিশ্বাস অনুসৰি মেডাম মেফিৰ নীতি নিয়মসমূহ অসমলৈ আনিছিল চাওলুং চুকাফাৰ লগত অহা বুৰঞ্জী লিখক মুন মাই দেওধাই। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ 31 তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজে গোট খাই এখন 8চকীয়া অস্থায়ী হাফি সাজে আৰু ইয়াত 8খন মেহেঙা পাতি তেওঁলোকৰ আদি পিতা লেংডন প্ৰেৱতা প্ৰমুখ্যে 8জন ফিক উপাসনা কৰে। ৰাজহুৱাভাৱে আয়োজিত এই মেডাম মেফিৰ উপৰিও আহোম সম্প্ৰদায়ৰ লোকসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই সামাজিক পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুঁটা, যাক ফকাম বোলা হয়, তাৰ কাষত বাছনি কৰা হয় আৰু 5খন মাইহাং আগবঢ়ুৱাই পূৰ্বপুৰুষক উপাসনা কৰা হয়। মেডাম মেফিৰ শব্দটোৰ অৰ্থ হৈছে পূৰ্বপুৰুষলৈ তৰ্পণ আৰু দেৱতালৈ সেৱা। এই উৎসৱৰ মূল উদ্দেশ্য হৈছে পূৰ্বপুৰুষৰ আত্মাৰ শান্তি কামনা কৰা, তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱা আৰু প্ৰজন্মৰ মাজত সাংস্কৃতিক সংযোগ স্থাপন কৰা। মেডাম মেফিত পালন কৰা নীতি নিয়মসমূহক টাই আহোম ভাষাত খয়েক লাই বুলি জনা যায়। এই পৰম্পৰা অসমত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল টিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত। মেডাম মেফিত পূজাৰ ধৰ্মীয় কৰ্মখিনি দেওধাই, বাইলুং আৰু মহন আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। টাই আহোমসকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। এই পূজাত নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজৰ আয়োজন কৰা হয়। এই পূজাত ফ্ৰালুং আৰু বানফি আদি টাই পুথিৰ পৰা মন্ত্ৰ পাঠ কৰা হয়। এই উৎসৱে আহোম সংস্কৃতিৰ মূল ভেটি, যি অতীতৰ সৈতে বৰ্তমানক সংযোগ কৰে আৰু সামাজিক ঐক্য আৰু পৰিয়ালৰ বান্ধোন দৃঢ় কৰে। আহোম সম্প্ৰদায়ৰ বাবে এই উৎসৱ এক পবিত্ৰ পৰম্পৰা, যি তেওঁলোকৰ ঐতিহ্য আৰু বিশ্বাসক জীয়াই ৰাখে। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই নিশ্চয় তোমালোকে বহুতো নজনা কথা শিকিব পাৰিলা। ভিডিঅ'টো চাই যদি ভাল পালা তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবা। ধন্যবাদ।